হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। প্ৰথমতে সকলোকে সুপ্ৰভাত। বৰ্তমান আছোঁ আমি একচুৱেলি জেগাডোখৰৰ নাম নাই, কিন্তু হলি বুলি কয়। হলিটো ইয়াৰ পৰা আৰু 17 কিলোমিটাৰ দূৰত আছে ন দাদা? হলি 17 বুলি কয়। কালি আমি ভাবিছিলোঁ টেণ্টত থাকিম বুলি, কিন্তু অসমৰে দাদা এজনক লগ পালোঁ। তেখেতে আমাক ক'লে ইমান ৰাতি টেণ্ট বনাব নালাগে, তেখেতে ইয়াতে PWDত ছাৰ্ভিচ কৰে, তো তেখেতৰ ৰুমতে থাকিব দিলে। এতিয়া আমি ওলাম বুলি ভাবিছোঁ। আমি ভাবিছিলোঁ 4-5মান বজাত ওলাম, কিন্তু এতিয়া বাজিলে 6:30 বাজিলে। তো এতিয়া ৰেডি হৈ পিনে ওলাম আৰু এয়া ৱেডাৰ চখ পূৰা কুঁৱলী। আমি ইমান দূৰ আহিলোঁ অসমৰ পৰা, পূৰা নিজান বুলি ভাবিছিলোঁ, একো চিনি নাপাওঁ। অলপ চলপ ভয়ো হৈছে যদি বাইকখন ক'ৰবাত বেয়া হৈ যায় কিবা হ'ব নেকি বুলি, কিন্তু এতিয়া টেনশ্যন ফ্ৰী, মানে ইয়াতো নিজৰ মানুহে আছে। তো এতিয়া ৰেডি হওঁ, ওলাওঁ আৰু নহ'লে দেৰি হ'বগৈ। আজি আমি আকৌ অলপ দূৰ হ'লেও ৰিটাৰ্ণ আহিব লাগিব। যে আমাৰ দীপাংকৰ এতিয়া বেগ বান্ধি আছে, যাব ওলালে আৰু এতিয়া ইয়াত ষ্টে কৰিছিলে আমি ছাৰৰ ৰুমত। এজন ছাৰ পাইছিলে আছামৰ পৰা। বেগটো বান্ধিলোঁ আৰু বাইক পূৰা তিতি গ'ল, যেনিবা বৰষুণ দিছিল আৰু তেনেকুৱা তিতি গ'ল। তো গাইজ, এতিয়া আমি ইয়াৰ পৰা ওলাব লৈছোঁ আৰু ইয়াৰ বেলিয়ে ওলাই গ'ল। কালিতকৈ আমি বহুত দেৰিত ওলাইছোঁ। এয়া ৰেডি না? য়েছ, যাম আনিনি। চলো ইয়া গাইজ, এয়া জেগা চোক কি ভয়ংকৰ। এতিয়া আমি তল চাইডে যাম, লিখা আছে টু আনিনি। এতিয়াতো আৰু এডভেঞ্চাৰ হ'ব। চলো, এডভেঞ্চাৰ কা মজা লেতে হে। লাহে লাহে হা, চলো চলো। खुद का साइज से चलो रे, खुद का साइज से चलो। ফাইনেলি ভাল ৰাস্তা পাই গ'লো। এতিয়া অকণমান এডভেঞ্চাৰ হ'ব। ব্ৰেক পূৰা মাৰো, মানে ভাল ৰাস্তা পাওঁ আকৌ লেণ্ডশ্লাইড হৈ ৰাস্তা বেয়া হৈ যায়, তো এনেকুৱা ৰাস্তাৰ পৰা যাবলগীয়া হয়। যদি আপোনালোকে এনেকুৱা ৰাস্তা দি আহিম বুলি ভাবিছে, মানে আহিব পাৰিম বুলি ভাবিছে, তেতিয়া আহিব পাৰে। যদি ভবা নাই, নালাগে আহিব কেতিয়াও। সেইখিনি মেৰ এয়া নতুন ব্ৰিজ বনাইছে, পিছতকৈ মানে ডাইৰেক্ট ওপৰে যাব পাৰিব। এতিয়া আমি তলৰ পৰা এতিয়া আকৌ ওপৰলৈ উঠিব লাগিব। পুৰা খাতৰা ৰাস্তা। এক নম্বৰ। এনেকুৱা আমি থিয়কৈ উঠিছোঁ, আৰু অকণমান থিয় হোৱা হ'লে মানে বাইকৰ ৰাস্তা দাঙি গ'লেহেঁতেন, তেনেকুৱা মানে ফুল এডভেঞ্চাৰ। এতিয়া আকৌ ভাল ৰাস্তা পাই গ'লোঁ। ৱাটাৰ ক্ৰচিং না, ইয়াত আকৌ নতুনকৈ ব্ৰিজ এটা বনাইছে। ইয়াতো ৱাটাৰফল। এই দেখা না ওপৰতে। এক নম্বৰ গাইছ, ইয়াতে অলপ ৰখিলোঁ। ৰখাৰ কাৰণটো হৈছে এই আগফালে ভিউটো চওক না, দুইফালে পাহাৰ মাজৰ ৰাস্তা। ৱাও, ভেৰি ডেঞ্জাৰাছ। এতিয়া আকৌ আমি তললৈ যাব লাগিব। আগতে ৰাস্তা আছিলে ইয়াত, কিন্তু লেণ্ডশ্লাইড হৈ পূৰা ৰাস্তা ব্লক। এতিয়া তলৰ পৰা ৰাস্তা দিছেগৈ। আহোঁতে আমাৰ মছলাটো ওলাব। নামিছোঁ আমি, ঠিকেই নামিছোঁ, কিন্তু যেতিয়া আমি আহিমগৈ তেতিয়াহে মজাটো ওলাব। ক'ৰ পৰা নামি আহিছোঁ, এই ওপৰৰ পৰা। এইটো আৰু খাতৰা, লাহে
ভাবকচোন আমি একদমেই ওপৰৰ পৰা আহিছোঁ এই ওপৰৰ পৰা আহি একদম এতিয়া তলত কি ভয়ংকৰ ৰাস্তা বাইকখন কিন্তু বহুত কষ্ট পাইছে চব না ইমান তলৰ পৰা আহিছোঁ কেমেৰাত বাৰু ইমান ভালকৈ দেখি পোৱা নাই কিমান তলৰ পৰা আহিছোঁ ডাইৰেক্ট এনেকুৱা আৰামছে বাইকখনত অলপ পাম্প কম হৈছিলে টিউবলেছ কাৰণে বাচি আছে যদি টিউবলেছ নোহোৱা হ'লে কেতিয়াবা পাঞ্চাৰ হ'লহেঁতেন এতিয়া পাম্প দি লওঁ আমি পাম্প নানিলোঁ মানে ভয়ে আহিছোঁ পাম নে নাপাম তো ইয়াত সুধিলোঁ পাই গ'লোঁ তো ইয়াতে পাম্প দি ল'লোঁ ইয়াৰ পৰা ৰাস্তা বোলে পূৰা ভাল অকল এনেকুৱা ৰাস্তাই চাওঁ কিমান দূৰলৈকে ভাল ইয়াৰ পৰা আৰু 2 ঘণ্টামান লাগিব 90 কিলোমিটাৰ আছে মেপত চাওঁতে আৰু তাত লিখা আছে 103 না তো আমি পেট্ৰল ভৰানা পড়েগা না ৰিক্স নেই लेने का এতিয়া পেট্ৰল ভৰাব লাগিব পেট্ৰলটো অলপ বেছিকৈ খাইছে নেকি বহুত গাইছ যদি আপোনালোকে আহে মানে মাথা বেয়া হৈ যাব এনেকুৱা ৰাস্তাৰ পৰা আমি আহিছোঁ নহয় বাইকখন ঠিক আছে বুলি ঠিক আছে আৰু দেই আগচকা ঠিকে আছে না 20 টকা পাম্প দি দিলোঁ এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু ইয়াত পেট্ৰল ভৰাম বুলি ভাবিছিলোঁ কিন্তু অনিনিত পেট্ৰল পাম্প আছে বুলি কৈছে তো অনিনিতে ভৰাম আৰু কিন্তু আধাটো পূৰা খাইছে আমি ইমান খোৱা নাই বাইকখনে পূৰা খাইছে ৰাস্তা চব পূৰা ভাল ৰাস্তা এতিয়া চলো গাইছ আমি আহি এই ঠাইডোখৰ নাম নাজানো কিন্তু ইয়াৰ পৰা অনিনি আৰু 88 কিলোমিটাৰ 1.5 ঘণ্টামান লাগিব ৰাস্তা বহুত ভাল মানে অকল এনেকুৱা ৰাস্তাই তো অকল এনেকুৱা ৰাস্তা হৈ গৈ থাকিলে পাম আৰু 1.5 ঘণ্টামানত তো বলক গৈ থাকোঁ গাইছ আমি ইয়াতে অলপ ৰখি ল'লোঁ ইয়াৰ পৰা অনিনি আৰু 10 কিলোমিটাৰমান আছে এতিয়া মেগী বনাম মেগী বনাই খাই লওঁ এয়া যোগাৰ বেম্বো লেকে আ গया না ঠাণ্ডা লাগিছেগৈ আৰু 10 কিলোমিটাৰ ৰাস্তা আমাক 20 মিনিটমান লাগিব চাগে বা আধা ঘণ্টামান লাগিব তো যাম আৰু তাৰপিছত তাত অলপ দেৰি থাকিম এই ৰাস্তাৰ কাষতে আমি বনাই আছোঁ এতিয়া মেগী বনাই আছোঁ নহয় বনাম জুই জ্বলাইছোঁ জ্বলিব নে নজ্বলে এতিয়া জ্বলিব লাগে ইয়ে বল নেই জ্বলেগা এই আমাৰ মেগী হৈ গ'ল ৰেডি না ৰেডি এতিয়া খাম আৰু খাই পিনে যাওঁ আৰু হয় নাই খাম যাম মেগী খাই পিনে এতিয়া ওলাব লৈছোঁ আৰু এতিয়া ডাইৰেক্ট যাম অনিনি তো গাইছ ইয়াতে অলপ ৰখিলোঁ ইয়াৰ পৰা আৰু অনিনি 5 কিলোমিটাৰ তো ইয়াতে লিখা আছে আই লাভ অনিনি ইয়ে ফাইনেলি এয়া নদী তো ইয়াত ফটো মাৰি কিয় ইয়াত ফটো মাৰি পিনে ডাইৰেক্ট যাম আমি চিগু কেম্প যাম আৰু কি চাব পাৰোঁ চাই লওঁ যিমান পাৰোঁ সোনকালে চাই পিনে আকৌ ৰিটাৰ্ণ হ'মগৈ আৰু ফাইনেলি অনিনি পাই গ'লোঁ আমি গৈ আছোঁ এতিয়া চিগু কেম্প চাইডে তো ইয়াত পেট্ৰল ভৰাই ল'লোঁ পেট্ৰল বহুত খাইছে বাইকখনে কি হৈছে জানো আমি ইমান খোৱা নাই বাইকখনে ইমান খাইছে তো এতিয়া আমি যাওঁ চিগু কেম্প চাইডে ये शिव कम लिखा हुआ ना
গাইজ আমাৰ লগত স্কেম এটা হৈ গ'ল মানে মেপটো আমি চাব নোৱাৰোঁ মেপ নেদেখা ইয়াত মানে চিগুকেম বুলি আহিছিলোঁ কিন্তু চিগুকেম নহয় এইটো বেলেগহে চিগুকেম ৰাইট ছাইডে যাব লৈছিলে কিন্তু আমি লেফ্ট ছাইডে আহিলোঁ আমি বহুত দূৰ আহিলোঁ 25 কিলোমিটাৰমান আগলৈ আহি দিলোঁ কিন্তু যেতিয়া আহিলোঁ কি বস্তু এটা দেখা পাইছোঁ চক এইয়া ৱাটাৰফলছ বহুত ডাঙৰ ৱাটাৰফলছ তো গাইছে ইয়াত দেখিবলৈ পাইছে মোৰ পিছফালে ৱাটাৰফলছ स्कैम हो गया ना हम लोग के साथ यही लेके आया था हमको सीखो कैम কিন্তু গাইজ এইটো ৱাটাৰফলছটো বাদ দিয়ক না মোৰ আগফালে কি এটা বস্তু দেখা পাইছোঁ গম পাই না আপোনালোকে এয়া চক বৰফ এয়া চাইছেনে বৰফ পৰি আছে এয়া চক আগফালে পুৰা বৰফ পৰিছে তো এই ৱাটাৰফলছটোৰ ওচৰতে এয়া আছে হেংগিং ব্ৰিজ যিটো বাঁহেৰে বনাইছে গাইজ এইটো হৈছে হেংগিং ব্ৰিজ বাঁহেৰে বনাইছে আৰু ওপৰত গ্লাছৰ দলং বনাই আছে এতিয়ালৈকে হোৱা নাই বনাই আছে আৰু আগফালে বহুত কিবা কিবি বনাই আছে গাইজ ইয়াতে মানে চিচাৰ দলং বনাইছে তো ইয়াত আমি উঠিব পাৰিম নেকি বুলি সুধিলোঁ উঠিব দিছে ৱাও পুৰা ঠাণ্ডা মানে আগফালে বৰফ পৰিছেতো তো বৰফৰ মানে ঠাণ্ডাৰ ভাৱটো ইয়াত আহি গৈছে ৱাও গাইজ হিলৰ ৰাস্তা ইয়াতে দলং বনাই দিছে তো গাইজ ফাইনেলি আমি পাই গ'লোঁ আমি যিটোৰ কাৰণে আহিছিলোঁ চিগু কেম্প এয়া চক চিগু কেম্প অনিনি বুলি ক'লে ফাৰ্ষ্টে চিগু কেম্প ফেমাছ তাৰপিছত বাকী যিমান আছে সেই চব ফেমাছ তো গাইজ আমি আহি পালোঁ আৰু যেনে তেনে চিগু কেম্প কিন্তু হালতটো পুৰা খাৰাপ হৈ গৈছে পুৰা ঠাণ্ডা মানে কঁপি গৈছোঁগৈ ভালকৈ কথা ক'ব পৰা অৱস্থাত নাই আৰু মানে ইমান ঠাণ্ডা হেৰ ফিলিংছ কেইচা হে তাৰ ঠাণ্ডা লাগিছে নাই গম নাপাওঁ আৰু মই কিন্তু পুৰা কঁপি গৈছেগৈ মই দুটা জেকেট পিন্ধিছোঁ হ'লেও মানে নহৈছেগৈ আৰু ইয়াততো থাকিব পাৰিলোঁ হয় কিন্তু নাথাকোঁ আৰু আমি অনিনিৰ ফালে অলপ আগবাঢ়োগৈ আৰু অনিনিৰ পৰা যদি যাব পাৰোঁ যাম মানে যিমান কভাৰ পাৰোঁ কভাৰ কৰিম আৰু যাতে কাইলৈ আমি ডিব্ৰুগড় বা তিনিচুকীয়া যাতে আমি পাওঁগৈ তেনেকুৱাকৈ মিলাই পিনে যাবগৈ লাগিব আৰু তো ইয়াত ফটো চটো মাৰি লওঁ আৰু সেইফালে চক বৰফ পুৰা বৰফ কোনটো ছাইডৰ পৰা যায় জানো গম নাপাওঁ কিন্তু পুৰা বৰফ পৰিছে তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এতিয়া লাষ্ট ভিডিঅ' অনিনিৰ তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম